ঐ তই আৰু নেউলক নকবি কি ক'ব নালাগে নেউলক আৰু মই এই পূজা যি হ'ল ঘটনাটো এইটো কথা নকবি ৰাখ ক'লে আৰু ই আমাক জোকাই থাকিব নকওঁ দে এইবিলাক কৈ পেলাই আৰু জজত পাৰিম নেকি মনে মনে থাকাই ভাল নকাকে থাকিবি আহিছি বদাই এইটো কি তই দেখোন কেনেকৈ আহিছা বাল নকবি দে তিৰিৰ লগত কাজিয়া হৈছে ৰ সেইকাৰণে দাউৰি আহিছোঁ তিৰিকা কাজিয়া কৰিলে তোৰ লগত আৰু একচকলে নাজনা ভাল পূজা চাবা যাই পেলাই এটা আপীত দেখি চাইছিলোঁ চাই কেনে তিৰি দেখা পাইছে দেখা পোৱাৰ পিছত এতিয়া পূৰা একদম ধামাকা দি আছে মোক কেনে লাগিছে এতিয়া আপি চাবি নাই আৰু ভাল চকুৰতে চাৰ কাৰণে দিছি বেয়া পাতিলে বুলি আপেলা আপিও চাব নোৱাৰো না এতিয়া চাহ যদি চাব পাৰিবি তিৰিটো ঘৰত থৈ যায় চাব লাগে একচকলে চালে যে তিৰি দেখা পাব মই জানো নেকি এতিয়া যা তিৰিৰ মেখেলা ধুই দিকে পতাকে অলপমান আমাক দেখিছা না আমাৰ কিবা প্ৰব্লেম পাইছা নেকি টেনশ্যন নাই বিন্দাছ আছোঁ ধৰা মইনা তহঁতক যিখন তাতে বেয়া মাৰি দিলে মই দেখি দেখা নাই বুলি ভাবিছা কোনে মাৰিলে আমাক তকত দেখা পালে আমাক মাৰা ৰাঙা কুৰ্তা পিন্ধি আপি এটা জগাইছিলে তাৰপিছত যে আপিতে যে হাল্লা কৰাতে তাহাঁতৰ কোনোবা ঘৰৰ মানুহে যে তহঁতক বেয়া মাৰি দিলে তই তাৰমানে দেখিছা আৰু নাই আমাক কিবা সুধি আহিছিল আমি তাকে কৈছিলোঁ গম পাওঁ দে বাবা সেই ইয়াৰ হাপাৰ কিজানি মুখত একদম ৰাঙা পৰি চিন হৈ আছে হয় দে মাছি দে আমাক তই কেনেকৈ দেখা পালি ই গছমূৰা ই আৰু উল্টা পুল্টা লগাই আছে তাক ক'বা হাক দিছোঁ সি ক'বা দিছি নকলেও মই গম পাওঁ দে মই দেখা পাইছোঁ দে মই তাতে আছিলোঁ এতিয়া তই যদি দেখাই পাইছা তেতিয়াহ'লে তই বাচা পাই নাহিলে আমাক তহঁতক কিয় বাচাওঁ আৰু মই মাৰ খাইছা আপি জগাইছা ভাল লাগছে সেইকাৰণে তিৰিৰ মেৰ খাই নাছা তই সেয়া তিৰিৰ মেৰ খাইছোঁ অলপ পিছত ভাল হৈ যাব আপি চাইছোঁ মইতো জগাব জনাই তোৰ দৰে কেঁচা বন্ধু নাই দে আৰু তো ফাৰ্ষ্টতে লুটি খালি দকে এতিয়া মাৰ খোৱা দেখা পাই আমাক বাচাব নেগলি এনে বন্ধু কিয় লাগে আমাক আৰু মই নহ'লে তহঁতক আৰু বেছিকৈ মাৰিলা হয় ময়ে বাচিছোঁ তহঁতক হ'ব ফাটাল 100ডাল মাৰিব নালাগে এতিয়া তই মাৰিব নালাগে নামৰো দে হ'ব দে আৰু কি দে থাক তহঁতে থাক মা ওৰা ঘৰত যাওঁ তিৰি গালি খাই থাকিব লাগিব না ভোক লাগিছে কি কেঁচা চলি আখাই দূৰ ই দেখোন কেনে মানুহ আমাক মাৰি খোৱা দেখা পাই বাচাব নেগাল সি তাৰমানে মনে মনে চব চুপি চাই আছিল আমাৰ ঘটনা গেলা দেখিছা আৰু বাবাল কোনে কয় গম পাইছি টেনশ্যন হৈ গৈছে ৰ এতিয়া বাদ দে এইগিলা হয়ে দে আপি চাপি জগালে অলপ চলপ হয়ে দে এইগিলা বাদ দি টেনশ্যন লৈ লাভ নাই আহক নহয় ঠেং চেং ভাঙি চিঙি ফেলে থৈ দিম চকুটো শক্তি উলিয়াই থৈ দিম আজি মই দেখাৰ পিছত বেলেগ আপি চাব যায় ইমান সাহস একচকলাই এই দুখে এঠে বহি আছে হৈছে যে মোৰ আজি কথা দেখোন ৰুদ্ৰমূৰ্তি লৈছে আজি ভগৱান বাচাবা তুমি আৰু এখন নকাতে সাহস পাই গেছি কি হৈছে কি বকি আছ এনেকে মুখৰ ভিতৰত কি বকি আছে জানি কেনে নাজনা বাজিৰ বানালকে এতিয়া মই নাজনো তই কিবা বকি আছ পুৱাৰ বাইদেউ গালি পাৰি আছ হ'ব দে আৰু কিমান গালি পাৰ এই নহয় আৰু দিম এই চকুটোতে শক্তি উলিয়াই আনিম একচকলাই চকু শক্তি উলিয়াই নিবা তুমি মৰিবা তুমি ইমান সাহস হৈছে মই দেখাৰ পিছত তুমি বেলেগকে চাবা যা কেনে কৰে একচকলাই চকুৰ এটা ভগৱানে চাৰ কাৰণে দিছি চাম সেইকাৰণে ভগৱানে আপিছৰ কাৰণে দিয়া নাই বিয়া পাতি কেনে বেলেগ আপিছাৰ কাৰণে চকুটোতে ভগৱানে দিয়া নাই কিহৰ কাৰণে দিছি চকু দি ভাল বস্তু চাবা দিছে আপি চাবা দিয়া নাই তোমাৰ মুখখানে দেখোন মোক গালি পাৰি থাকা তাৰমানে ভগৱানে তোমাক গালি পাৰাৰ কাৰণে মুখখান দিছি মুখে তেনেকুৱা কৰি আছা মই তৰ্ক কৰা নাই মই ভালকে কৈছোঁ চাইছোঁ আৰু তাতে কি হ'ল ইমান ডাঙৰ কামটো হোৱা নাই নহয় যা সেইটো বেলেগতে যা সংসাৰ কৰাগে বিয়া পাতি লগে যা কিবা খং উঠোৱা আনি পেলাই ঘৰত সোমালাম হা কি কৈছা তুমি নহয় মানে হেৰি হয় ফুৰিব যাম তাকে কৈছোঁ মোক চম্ভালি কথা কবা বুলি কৈছো মই শুনা নাই বুলি ভাবিছা আনি ঘৰ সোমাই ল'বা যা লৈ আলোচোন সোমাব পাৰা নাই ভিতৰত নাই কৈছোঁ দে ইমান খং কৰিব লাগে না কিয় আনিমা তুমি থাকোঁতে বেলেগ আনিম নেকি মই হ'ব মোক তেল মাৰিব নালাগে এতিয়া যা আজি মানে খোৱাৰ কাৰণে একো নাপাম ভোক লাগিছে কিবা দিয়া খাবাক লাগি নহ'লে কেনেকৈ থাকিম ৰাতিপুৱাৰ বাইদেউ একো খাবাই দিয়া নাই চকুটোতে দি চাই থাকিলে খাৱান বাবা যা দিয়া ধুনু দিয়া কিবা খাওঁ অলপ বনালে খাব পাৰিবি একো বনাই নাই না মেক চলাই তাকলে একো বনা নাই একো বনা নাই বাহিৰত খাই আগে যা যি খা মেক চল নাৱে যা আজি ঘৰত নালগে যাবা আপিটোৰ লগত যাবা ভাল আপিটোকে ৰাখে নাৱে যা এখন ঘৰত আৰু আপিটোৰ কাষতে যাওঁ বিয়া চিয়া পাতি ল'ম নালাগে কি কৈ আলো সঁচাই বিয়া পাতি ল'ব নাই কি যেনকে কৈ দিছিলো ফোন নাতি দা মোৰ বিশ্বাস আছে এনেই হৈছে আৰু খঙতে আহিব অলপ দেৰিকে ফফলা চুঙা কেই টকা পালি ক বেছি দাম বনাই 200 মান পাইছোঁ আৰু বাচ্ছা 200 মান পাইছা সঁচা কথা কবি নে তই সঁচা কথাই কৈছোঁ 200 মানে পাইছোঁ ইমান দাম দিব নেকি তোক সেমাখা বস্তু দিলোঁ মই কমেও 1000-1500 টকাৰ মাল দিছোঁ তই 200 মান পাইছা কেই টকা মাৰিব খুজিছা তই সিহঁতে গম পাইছে মাৰা মাল বুলি কৈছে মাৰা মাল এগিলাখান কৰবা আনছা বোলে এনেকে কৈছে তই এতিয়া সঁচা কথা কবি না তোৰ গুটি ভাঙিম দে কৈছোঁ কওঁ দে 1000 টকা পাইছোঁ আৰু বাচ্ছা তেতিয়াৰ পৰা তই ক'ব পাৰি কি কৰি আছিলি মাৰিব খুজিছিলি তই 800 টকা নহয় মোক লাগাইছিলে সেইকাৰণে মই ভাবিছিলোঁ অলপমান লওঁ মই মনে তইতো গম নাপাই কিমান পাইছোঁ সেইকাৰণে 800 টকা ল'ব খুজিছিলোঁ মই তই কোন বাইপেৰীৰ লগত আছা সেইটো কথা ভাবিছে জানা তই দে দিম দে গোটেইখিনি দিম দে নহয় ভাবিছিলোঁ তোক 200 মান টকা দিম কিন্তু নাই তোক দি লাভ নাই তই মনে তই মাৰি ল
আৰু দিম মোৰ ভুল হৈছে দে মই তোক কৈ কেনে নিবা লাগিছিল মই নকাকে লৈছোঁ মনে মনে মোৰ ভুল হৈছে দে মিছা কথা কৈছিলোঁ না মই মাফ কৰি দিম মোক দি 1,000 টকাটো দি তই 1 টকা নেদা মই হয় এইটো ল হয় এইগিলা কাকো নকবি কিন্তু আৰু মনে মনে থাকিবি চব আৰু পিছত কিবা কামত মাতিম দক মই হ'ব দে নকওঁ দে মই আকৌ চুপচাপ থাকিবি মই যাওঁ এতিয়া পিছত লগ পাম আৰু তোক নাপাওঁ কি মানুহ ইয়ে তই যদি বেটা দালে মই ভাতে নালাগে যে তই মোক পইচা দিবা মই 1,000 টকা উলিয়াই লৈছোঁ তই কি বুলি ভাবিছা মোক যা বেটা যা